আজি মই বনালো কেঁচা আমৰ একদম ধুনিয়া চটপটা আচাৰ যোনটো ৰেচিপি মই এতিয়া আপোনালোকক শেয়াৰ কৰিব ওলাইছো হেল্ল এভৰিৱান আশা কৰিছো আপোনালোক সকলো ভালে আছে দেউতাই হেদিনা বজাৰৰ পৰা কমেও 1 কেজি মান কেঁচা আম লৈ আহিছিল যোনখিনি আনি বাহিৰতে থৈ দিছিল তাৰ বাবে অলপ ঢিলা হৈ গল আমৰ বতৰত আমৰ আচাৰ নবনালেনো কেনেকৈ হ'ব বাৰু গতিকে মই কেঁচা আমখিনি দেখা পাই লগালক আচাৰ বনাই পেলালো এইটো আচাৰ মই টেঙা মিঠা জ্বলা কৰিছো টেঙা আচাৰো বনাব পাৰি কিন্তু মই মিক্স যোনটো টেঙা মিঠা জ্বলা একেলগে থাকে হেতু খাই মই বৰ বেছি ভাল পাওঁ আৰু এতিয়া এইখিনি দুইজনে মিলি কাটিব লৈছে মোৰ মা আৰু দেউতাই ধুনিয়াকৈ দুইটাই কাটিলে ভাবিলো কাটাৰখিনি মই ৰেকৰ্ড কৰি দিও আমখিনিত অলপ পানী আছিল গতিকে মই এইখিনি ৰ'দত দি থৈ দিছো যেহেতু বহুত গৰম ৰ'দত দি থলে এইখিনি পটককৈ শুকাই যায় ইয়াত মই লৈছো জিৰা গোটা জিৰা তাৰ পাছত সফ আৰু আজৱাইন মছলাৰ পৰিমাণ আপোনালোকে নিজৰ পৰিমাণ অনুযায়ী ল'ব পাৰে সেই কাৰণে ইয়াত মই কোৱান্টিটি লিখি দিয়া নাই আৰু ইয়াতে মই ধনিয়া গুটি আৰু কেটামান জালুকৰ গুটিও লৈছো দেই এইখিনি শুকানকৈ অলপ গোন্ধ ওলোৱালৈ ভাজি ললো তাৰ পাছত পালছ মডত এনেকৈ গুড়া কৰি ললো আৰু ইয়াতে লৈছো বেহাৰ গুটি পাঁচফোৰণ আৰু শুকান জলকীয়া যোনখিনি মই তেলত দিম গৰম তেলত ইয়াত মই পাঁচফোৰণখিনিত কালজিৰা অলপ এক্সট্ৰাকে দি লৈছো কাৰণ আচাৰত কালজিৰাৰ ফ্লেভাৰটো বহুত বেছি ভাল লাগে তাৰ পাছত ইয়াত মই সোৱাদ অনুযায়ী নিমখ হালধি আৰু ৰেড চিলি পাউডাৰ দি ধুনিয়াকৈ এইখিনি মিক্স কৰি ৰাখি দিলো আৰু এতিয়া ইয়াত লৈছো মই নহৰু এইখিনি অকনমান এনেকৈ ঠুকুচি লম পেষ্ট বনাই নেপেলাও ধুনিয়াকৈ এইখিনি ঠুকুচি লম আৰু তাৰ পাছত তেলত দি দিম বহুত ধুনিয়া ফ্লেভাৰ আহে আপোনালোকে ট্ৰাই কৰি চাব পাৰে এবাৰ এইখিনি মোৰ হৈ গ'ল এতিয়া মই মাষ্টাৰ্ড অইল মানে মিঠাতেল গৰম কৰিছিলো তাৰ পাছত যোনখিনি শুকান বস্তু ইয়াতে দিলো তাৰ পাছত শুকান জলকীয়া দি দিলো আৰু ঠুকুচি থোৱা নহৰুখিনি দি দিলো দি এইখিনি অকনমান সময় লো ফ্লেমতে গোটেইখিনি ধুনিয়াকৈ ফ্ৰাই কৰি লম নহৰু কালাৰটো চেঞ্জ হোৱাৰ লগালগ ফ্লেমটো অফ কৰি ঠাণ্ডা হ'বলৈ থৈ দিম আচাৰটো 70% ৰেডি হৈয়ে গৈছে এতিয়া এইখিনি ঠাণ্ডা হোৱাৰ পাছত মই আমখিনিৰ ওপৰত গোটেইখিনি ঢালি দিছো তাৰ পাছত প্ৰিপেয়াৰ কৰি থোৱা যোনখিনি মছলা পাউডাৰ মছলা সেইখিনিও ইয়াতে দি দিলো গোটেইখিনি দিছো মই মোৰ আম অনুযায়ী মই মছলা ৰেডি কৰিছিলো এতিয়া এইখিনি মিক্স কৰি সাইডত থৈ দিলো আমাৰ আচাৰখিনি বৰ্তমান জ্বলা আৰু টেঙা হৈ আছে এতিয়া এইখিনিক মিঠা বনাব লাগিব মিঠা বনাবৰ কাৰণে ইয়াত মই ব্যৱহাৰ কৰিছো গুৰৰ আপোনালোকে মন কৰিলে চেনিও ব্যৱহাৰ কৰিব পাৰে কিন্তু গুৰেৰে বেছি সোৱাদ হয় মোৰ মতে আপোনালোকে কিহেৰে ভাল পায় মোক কমেন্ট কৰি জনাবচোন এইখিনি ধুনিয়াকৈ গলাই লম গলাই লোৱাৰ পাছত ইয়াত মই আৰু এবিধ বস্তু দিম নাহাহিব দেই কাৰণ মই জ্বলা বহুত বেছি ভাল পাওঁ অকনমান আগৰখিনি জিভাত দি চাওতে জ্বলা কম পালো গতিকে আৰু ৰেড চিলি পাউডাৰ দি দিছো গুৰখিনি অকনমান গৰম কমাৰ লগালক মই আমখিনিৰ ওপৰত দি দিছো দি ইমিডিয়েট মিক্স কৰি দিম গুৰখিনি নহলে গুট মাৰি ধৰিব আৰু মিক্স কৰাত প্ৰবলেম হৈ যাব এতিয়া মই গোটেইখিনি ইয়াতে ঢালি ললো ঢালি লৈ এফালৰ পৰা ধুনিয়াকৈ মিক্স কৰি গৈছো এতিয়া বাস আৰু একো বেলেগ কাম নাই আপোনালোকে ভিনেগাৰ দিলে দি দিব পাৰে ভিনেগাৰ নিদিয়াকৈও বহুত দিন এনেকৈ চলি যায় এইখিনি ধুনিয়াকৈ এতিয়া মই ৰেষ্টত থৈ দিম আৰু থোৱাৰ পাছত বাস মোৰ আচাৰ ৰেডি হৈ গৈছে এতিয়াটো সিম্পল দালি ভাজি ভাতৰ লগত ডেইলি আচাৰ থাকিব আপোনালোকে কেনেকুৱা পালে বাৰু ৰেচিপিটো চাই মোক কমেন্ট কৰি নিশ্চয় জনাব আৰু শেয়াৰ কৰি দিব আজিলৈ ইমানে ধন্যবাদ